हेलो गाइस वेलकम टू माय चैनल घर থাকি থাকি বৰ লাগিছে আজি আমি যাব লাইছো স্বৰ্গপুৰী অলপ ফুৰি আহোঁগে লকডাউন ঘৰত থাকি থাকি আমনি লাগিছে বলকচোন আপোনালোকেও যাওক গৈছে নাই নাজানো আমি আজি দেখাম স্বৰ্গপুৰী এ আমাৰ বাইক খবৰ ৰেডি হৈ আছে চাওক স্বৰ্গপুৰী আমি আহি পাইছোহি বাটাচীপুৰ পাইছোহি লাহে লাহে কি সুন্দৰ পৰিৱেশ চাওকচোন দুইফালে কি সুন্দৰ মনোমোহা দৃশ্য দুইফালে ৰাস্তা বাগান মাজৰ ৰাস্তা হৰিয়ালি চাইকে বাগান মোরে ধনী কেনে যাব ছড়িয়ে আসাম হরিয়ালি চাইকে বাগান মোরে ধনী কেনে যাব ছড়িয়ে আসাম এই লাহে লাহে বেয়া ৰাস্তা আৰম্ভ হৈছে আৰু আমাৰ পকালি নোহোৱা হৈছে লাহে লাহে আৰু গাত পাম আগলৈ বলকচোন গৈ থাকোঁ যিমান দূৰলৈকে পাৰোঁ ভাল ৰাস্তাৰে আমি পালোঁহি বাটাচীপুৰ বজাৰ এইখনেই হ'ল বাটাচীপুৰ বজাৰ ইয়াত শাক পাচলি সকলোৰে বস্তুৰ দাম কিছু কম ইয়াত আহিবচোন সকলোৱে পালোঁহি বাটাচীপুৰ মেইন চেণ্টাৰ সেয়া আগতেই আছে আমাৰ ঢেকিয়াজুলি ৰেল ষ্টেচন বাটাচীপুৰত অৱস্থিত ঢেকিয়াজুলি ৰোড ইয়াৰ পৰা 100 মিটাৰ দূৰতে ৰেল ষ্টেচনৰ গেটটো আছে বলকচোন ৰেল ষ্টেচনলৈকে যাওঁ আপোনালোকক দেখাম ঢেকিয়াজুলি ৰেল ষ্টেচনৰ গেটখন বলক গৈ থাকোঁ আগুৱাই থাকক বাপ্পা কৰোণা দিনতো ইমান ভিৰ লাগছি এই ট্ৰেক্টৰখনক পাৰ কৰি দিয়াহে জল্দি নহ'লে আমাৰ দেৰি হ'ব এই আমি পালোঁ আমাৰ ঢেকিয়াজুলি ৰেল ষ্টেচন সৌটোৱে আমাৰ ঢেকিয়াজুলি ৰেল ষ্টেচন অৰ্থাৎ ঢেকিয়াজুলি ৰোড ইয়াৰ পৰাই আমি ৰঙিয়া চঙিয়া যাব লগা হয় আৰু ট্ৰেইনত গ'লে প্ৰায় আৰু 12 পৰা 15 কিলোমিটাৰ আছে স্বৰ্গপুৰী বলক আমি গৈ থাকোঁ আকৌ স্বৰ্গপুৰীলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ স্বৰ্গপুৰী পিছৰ পৰাই দেখাম বাৰু ঢেকিয়াজুলি ৰেল ষ্টেচনটো আমাৰ দেখিছেনে স্বৰ্গপুৰীলৈ যোৱা ৰাস্তা এয়া স্বৰ্গপুৰীলৈ গৈ আছোঁ আমি এই ডাঙৰ ডাঙৰ গাঁত পুখুৰীখন দেখ মাছ এৰিব পৰা মাছে এৰিব পৰা অৱস্থা হৈ গৈছে আৰু দেই গাত কেনেকুৱা বুজি নাপায় দেই নাপাছে বলা 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 এইখন ট্ৰেইন ৰখি আছে যাব পিছৰ পৰাই ৰাস্তা স্বৰ্গপুৰীলৈ যোৱা বৰক গৈ থাকোঁ লগ পাম আৰু অলপ আগলৈ বাটাচীপুৰৰ পৰা ভিতৰৰ ৰাস্তাৰে সোমাই আহিছোঁ আমি ৰাস্তাবোৰ চাওকচোন এখন গাঁত স্বৰ্গপুৰীলৈ যোৱা এই ৰাস্তাত মই নামি দিওঁ ৰখা মই নামি দিওঁ এই গাঁত মোৰ স্কুটি নহ'লে ৰখি যাব কাঠৰ দলং লাহে লাহে আমি যাওঁ বলক স্বৰ্গপুৰীলৈ আগুৱাই গৈ থাকোঁ আৰু বেয়া ৰাস্তা পাম আমি আগলৈ এইকণ এতিয়া গৈ থাকোঁ বাটাচীপুৰৰ মানুহখিনি যদিও ভিতৰৰ গাঁৱত আছে কিন্তু তেওঁলোকৰ এটা বস্তু দেখি খুবেই ভাল লাগিছে তেওঁলোকে নিজেই নিজৰ স্বাৱলম্বিতাৰ পথ মোকলাই লৈছে চাওকচোন সকলোৰে বাৰীৰ পিছে পিছে তামোল বাগান হয় কলগছৰ বাগান নহয় কিবা খেতি কৰি আছে সকলোৱে নিজৰ নিজৰ স্বাৱলম্বিতাৰ পথ মুকলি কৰি লৈছে কি ধুনীয়া খুব সুন্দৰ পৰিৱেশ এয়া এই সকলোৰে ঘৰে ঘৰে দেখিছে তামোল বাগান তামোল গছৰ পিছে পিছে তামোল গছে এয়া কাৰোবাৰ ঘৰৰ সন্মুখত তামোল বাগান বনাইছে খুব সুন্দৰকৈ তামোল বাগান এই দেখিছেন এয়া আগতে আকৌ আমি আহি আকৌ তামোল বাগানখন পাৰ হোৱাৰ পিছতে কাঠৰ দলং আকৌ পালোঁ সেইখন গাঁত আকৌ নামিব লাগিব নেকি নালাগে এবাৰ নালাগে বলক যাব পাৰিম কাঠৰ দলং এয়া আহি পাৰ হৈছোঁ আকৌ সেই আগত আৰু আছে ঢেৰ আছে দলঙেই দলং বলক আজি কাঠৰ দলং বাটাচীপুৰৰ পৰা ভিতৰলৈ সোমাই আহিছোঁ দেখাই থাকিম বলক আস্তে দেই লাহেকৈ কাঠৰ দলং এইবোৰ সৌখন দূৰণিত দেখিছেনে পাহাৰ অৰুণাচলৰ পাহাৰ পৰা নে ভূটানৰ পৰা সেইটো মই নাজানো কিন্তু ধুনীয়া দৃশ্য তাৰলৈকে যাব লাগিব স্বৰ্গপুৰ যাব হ'লে
সেইয়া দূৰণিত আছে পাহাৰখন চাওক আপোনালোকে অৰুণাচলে পৰে মোৰ বোধ হয় আমাৰ ৰাস্তাৰ গণ্ডগোল লাগিছে নতুন অহা যে আমি ৰাস্তা এয়া সোধাসুধি কৰি আছোঁ আমি তেওঁলোকে কৈছে বাৰু ৰাস্তাটো আমাৰ গণ্ডগোল নতুন নতুন হা আপোনালোকেও আহিলে অলপ সুধি কৰি আহিব যাতে সুন্দৰকৈ সোনকালে গৈ পাইগৈ নহ'লে আমাৰ দৰে ৰাস্তাৰে গণ্ডগোল লাগিব দেখিছেনে তেনেকৈ সুধি আছে আমাৰ সোধাসুধি কৰি আছে এয়া আমাৰ দুটা পাৰ্টনাৰ সেয়া দুজন আহিছে আমাৰ হনুমান আহি পালেহি এয়া সোধাসুধি কৰি আছে সোধাসুধি কৰি ব'লক গৈ থাকোঁ আমি লগৰবোৰলৈকে তেওঁলোকক সুধি পেলাই তেওঁলোকৰ পিছে পিছে যাওঁ আমি সেই ল'ৰাকেইজনৰ পিছে পিছে এতিয়া যাওঁ নহ'লে আমাৰ অচিনাকি জেগা ব'লক গৈ থাকোঁ গৈ থাকা পাহাৰ দলঙেৰে পাৰ হৈ পেলাই খেতি কৰিছে অ' বাৰু এয়া সুন্দৰকৈ খেতি কৰিছে বহুখন কলগছৰ বাগান সেইপিনে সেয়া মানুহ আহিছে সেয়া তেওঁলোকো চাগে স্বৰ্গপুৰীলৈ যোৱা সেই লগ দেখা পাইছোঁ আমাৰ মানুহ আহি থাকে সেইটো ৰাস্তাৰে আমিও এইপিনে পৰা লগ হওঁগৈ বোকা ঠেলি ঠেলি গৈ উঠো নুঠোকৈ স্কুটি গৈছে মোৰ সেয়া মানুহ আহিছে কলৰ বাগান এয়া ৰখি দিছোঁ আমি তেওঁলোকৰ কাৰণে তেওঁলোকো আহক নাই কোৱা বাৰু তেওঁলোকে ৰখিবলৈ আমিয়ে ৰখি দিছোঁ ব'লা আমি গৈ থাকোঁ আগুৱাই থাকোঁ গাঁত দীঘল গাঁত গাঁতেদি পাৰ হৈছে গাঁত এই ৰখক ধৰ টানিব লাগিব পিছৰে এই স্কুটি ফাঁচিছিলা এই স্কুটি ফাঁচিলে আকৌ বেক কৰা ঠেলা আৰম্ভণি হৈছে ফাঁচিছে এই আমি আহি পাই গ'লি স্বৰ্গপুৰী মানে আৰু অকণমান দূৰ আছে আৰু অকণমানতে আৰু 200 মিটাৰমান দূৰত গৈ আমি মেইন জেগাটোখিনি আমি পাই যাম স্বৰ্গপুৰী দেখাত চাওকচোন কি সুন্দৰ পাহাৰ এয়া কি ধুনীয়াকৈ শুনিছে আমি আহি পালোহি আৰু স্বৰ্গপুৰী লাহে লাহে আমি গৈ আছে আমাৰ জেগাতে আমি সেইখিনি যাব লাগিব ব'লক আমি যাওঁ গৈ থাকোঁ যাওঁ ব'লক দেখিছেনে কি ভিতৰৰ ৰাস্তা এয়া জেগা জংঘল ভাবি পিনে এয়া আমি পাই গ'লোহি আমাৰ স্বৰ্গপুৰী মেইন জেগা মেইন স্পটত আমি পাই গ'লোহি পাই গ'লো আমি স্বৰ্গপুৰী মেইন জেগা আহি পালোহি স্বৰ্গপুৰী এইখন নদীখন দেখিছে এই অৰুণাচলৰ পাহাৰে কমপ্লিট অৰুণাচলৰ পাহাৰ তাৰ পৰাই আৰম্ভ হয় কিন্তু আৰম্ভণি কোনটো ছাইডৰ পৰা আমি এইটো এতিয়া বিচাৰি পোৱা নাই আৰু অলপ আগুৱাই যাওঁ আমি গৈ যাওঁ চাওঁগৈ প্ৰাকৃতিক সৌন্দৰ্য সঁচাই কি সুন্দৰ পৰিৱেশ চোৱা কি সুন্দৰ পৰিৱেশ আৰু পানীৰ সোঁত দেখিছেনে কিমান স্পীডে আহি আছে আগুৱাই যাওঁ ব'লক আৰু আগুৱাই যাওঁ এই আমাৰ মাষ্টৰ দা ধন্যবাদ আগুৱাই যাওঁ আহক আকৌ নদী পাৰ হ'ব লাগিব এই দেখিছেনে নদী পাৰ হওক ডাউনত গৈ পেলাই আকৌ নদী পাৰ হোৱা এই ইঞ্জিনত পানী খুৱাই যাব ইঞ্জিনত পানী সোমাই জলদি নে স্কুটি জলদি নিয়া ইঞ্জিনত পানী সোমাই যাব স্কুটি নিয়া জলদি দেখিছে কেনেকুৱা পানী পোৱালি পানী স্কুটি দেখিছে কি মজা হে প্লেছ ব'লা গৈ থাকোঁ স্বৰ্গপুৰী পানীৰ সোঁতৰ আৱাজ শুনিছেনে সেইটো পাৰি মানুহ আছে চাওক সেয়া মানুহ এয়া স্বৰ্গপুৰী কি সুন্দৰ প্লেচ চাওক এয়া সকলো তাতে আছে আমিও আৰু সেইখিনিলৈকে গৈ আছোঁ আমাৰ পাৰ্টনাৰকেইটা সেয়া তাতে গৈ আছে তাত এইখন অৰুণাচলৰ পাহাৰ
নদীখন দেখিছে নে একদম সম্পূৰ্ণ পূৰা বৈ গৈ আছে নদীখন আৰম্ভণি কোনখিনিৰ পৰা সেইটো নাজানো আৰম্ভণি মেইন পইণ্টটো কিন্তু চাওক কি সুন্দৰ প্লেচ আমি অলপ নামি যাওঁ ব'লক তললৈ যাওঁ এইটা আমাৰ বিষ্ণু এই নদীত শুই দিয়া মজা লাগিব মই বহিম দিনত মই বহিম বহি গৈছোঁ মজা লাগিছে ভিডিঅ' প্লেচ পুৰা এইটো আমাৰ বিষ্ণু শুই আছে বিষ্ণু একদম চচমা পিন্ধি এই ভগৱান বিষ্ণু নহয় কিন্তু আকৌ আমাৰ তিনি বান্দৰ এইখনে স্বৰ্গপুৰী আহিব আপোনালোকে সকলো ইয়াত আহি গৰম দিনত আহিব গা ধুব মজা লাগিব পানীখিনি খুব ঠাণ্ডা আমাৰ খোৱা বোৱা হৈ গ'ল আমি এতিয়া আকৌ গা ধুম এতিয়া আমাৰ গা ধুবলৈ ৰাহুল দাই পৰা সাজু হৈ আছে জঁপিয়াবই আৰু পানীত পূৰা জঁপিয়াব ৰাহুল দা বাকীকেইটা বাকীকেইটা খোৱা বোৱা হ'লে আহিব এইকেইটা আকৌ বাকী তিনিটা খাই বৈ আহি আছে তাৰপিছত আমি আকৌ গা ধুম পানীৰ সোধক ব'লক গা ধুওঁগৈ আকৌ অলপ আগুৱাই যাওঁ সেইপিনে যাই থাকোঁ পানীত তাৰমানে পূৰা সোঁত আছে চচমাযোৰ খুলি লওঁ নহ'লে আন্ধাৰত পৰিম চাম গাছত আস্তে পানীৰ মাজত ফিলত বহি আছোঁ ফিলত পানীত সোঁতত পূৰা পানীত বহি আছোঁ ফিলত সোঁত দেখিছে ভৰি চৰি লৈ যায় সোঁত সেইটো আমাৰ ৰাহুলে উঠিব তাত চেষ্টা কৰিছে এইটো চাওক এইটো উঠিবলৈ পৰা নাই জলদি উঠা সেইকেইটা দেখা পাইছে নদীৰ সিটোৰ পৰা সোঁতত কেনেকৈ দুঃসাহস কৰিছে তেওঁলোকে কিন্তু কিছু মানিছোঁ দেই সাহস এই ভৰ সোঁতত পানীত কেনেকৈ জঁপিয়াইছে আপোনালোকে কিন্তু নাযাব দেই এনেকুৱা ধৰণৰ সোঁতত ৰিক্সি থাকে এই তেওঁলোক জেগাতে চাওক তেওঁলোক সৰুৰ পৰাই ইয়াত ডাঙৰ হোৱা উঠি কিনে কৰি আছে আৰু হাই ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে ক'ব এইটো বিতুপন দাসৰ হয় ময়ে কৈছোঁ বিতুপন বৰা হয় বিতুপন বৰা ন হিৰণ্য বৰা ময়ে কৈছোঁ স্বৰ্গপুৰী মানে স্বৰ্গপুৰী মানে স্বৰ্গপুৰী পূৰা স্বৰ্গ আপোনালোকে আহিব পাৰে বাটাচিপুৰ আহিব পাৰে আপোনালোকে মিছামাৰী হৈ আহিব পাৰে বাটাচিপুৰৰ পৰা আপোনাৰ 12 কিলোমিটাৰ ভিতৰত হ'ব তো ফ্ৰেণ্ডছ আপোনালোকে দেখা পালে স্বৰ্গপুৰী ঢেকিয়াজুলিৰ পৰা বেছি দূৰ নহয় আহিব পাৰিব আপোনালোকে তো আমাৰো অহা বহুত টাইম হ'ল আমি পুৱাতে অহা আৰু বাৰিষাৰ বতৰ তাতে এতিয়া আকৌ বাৰিষাৰ কেঁচা ৰাস্তা যাব লাগিব আমি যোৱাৰ আগতে আপোনালোকক দেখাই দিওঁ সম্পূৰ্ণ ভিউটো চাওক এবাৰ সম্পূৰ্ণ ভিউটো এবাৰ চাই লওক কি সুন্দৰ আহিব আপোনালোকে নাহাকৈ নাথাকিব কি সুন্দৰ খুব ধুনীয়া প্লেচ পিকনিক খাবলৈ ইয়ালৈকে আহিব পাৰিব আহক তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিলৈ লৈছোঁ বিদায় যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই বাই